Hello everyone. So today we will start section 1 of Indian Evidence Act. Previously we have discussed about the nature, background and history of Indian Evidence Act. So today we will start section 1. Section 1 talks about short title, extent and commencement of Indian Evidence Act. So first of all, let's see what is the language used by section 1. This act may be called the Indian Evidence Act 1872. So এই এখন যে ইন্ডিয়ান এভিডেন্স অ্যাক্ট 1872 বুলি জনা যাব এটো কথা ইয়াত কোৱা হৈছে এন্ড মোস্ট অফ দ্য বেয়াৰ এক্টত এই কথাটো সেকশন 1 লিখা থাকে যেহেতু সেকশন 1 লিখা আছে শর্ট টাইটেল মানে এই একখনত কি বুলি জনা যাব এটো ইয়াত মেনশন কৰি দিয়া হৈছে মনত ৰাখিব এই একখন 1872 বাই দ্য ব্ৰিটিছ এম্পায়াৰৰ দ্বাৰা পাস কৰা হৈছিল আৰু এট দ্যাট টাইম পাকিস্তান বাংলাদেশ ইন্ডিয়া তিনিখন এখন কান্ট্ৰি বুলি কনসিডাৰ কৰা হৈছিল 1872 পাস হোৱা ইন্ডিয়ান এভিডেন্স এখন আজিলৈকে বৰ্তমানলৈকে ইন্ডিয়াত এপ্লিকেবল হৈ আছে বাট পাকিস্তানত ইটো ৰিপিল্ড হৈ গৈছে আই থিংক 1984 পাকিস্তানত ৰিপিল্ড কৰি দিয়া গৈছে তেওঁলোকৰ নিজা পাকিস্তান এভিডেন্স অৰ্ডাৰ বুলি নিজাকৈ এক্ট লাগু কৰিছে Next, it extends to whole of India except the state of Jammu and Kashmir. মানে এই এখন গোটেই টেৰিটৰি অফ ইন্ডিয়াত এক্সটেন্ড হয় বাট state of Jammu and Kashmir লৈকে এক্সটেন্ড নহয় মনত ৰাখিব ইয়াতে যেটো ওয়ার্ড আছে state of Jammu and Kashmir state word to substitute হৈছে by the word of union currently there is no such kind of thing like state of Jammu and Kashmir so it must be union of Jammu and Kashmir and applies to all judicial proceedings that means Indian Evidence Act judicial proceedings যিমানবোৰ আছে সকলোকে applicable হয় in or before any court কোৰ্টৰ ভিতৰত হওক বা কোৰ্টৰ সন্মুখত হওক including court martial to Indian Evidence Act to applicable হয় other than court of martial যিমানবোৰ আছে সকলোতে applicable হয় but there are certain exception কিছুমান exception আছে যেনেকৈ court martial যিবিলাখন কনভেট হৈছে under the Army Act the Naval Discipline Act the Indian Navy Discipline Act and Air Force Act এই চাৰিখন এক্টৰ আন্ডাৰত যদি কিবা court of martial কনভেন্ট হৈছে তাৰ প্ৰসিডিং বৰত কিন্তু Indian Evidence Act applicable নহয় as well as affidavit লৈকেও Indian Evidence Act applicable নহয় ইয়াতে এটা কথা মনত ৰাখিব জুডিশিয়াল প্ৰসিডিংত হে ইন্ডিয়ান এভিডেন্স এক্ট এপ্লিকেবল হয় কোনো ধৰণৰ এডমিনিষ্ট্ৰেটিভ এনকুয়ারি এডমিনিষ্ট্ৰেটিভ প্ৰসিডিংত কিন্তু ইন্ডিয়ান এভিডেন্স এক্ট মোটামুটি এপ্লিকেবল নহয় কেতিয়াবা এডমিনিষ্ট্ৰেটৰ জনে কনসিডাৰ কৰিব পাৰে আৰু কেতিয়াবা পাৰ্টি ৰিকুৱেষ্টত বাট ইটো কমপ্লিটলি এটা এক্সেপচন হয় administrative inquiry Indian Evidence Act applicable নহয় again affidavit to applicable নহয় affidavit কিয় applicable নহয় because affidavit what is affidavit এজন মানুহে তেওঁৰ পাৰ্সোনেল নলেজৰ পৰা কিছুমান তেখেতৰ আইডিয়া আছে কিছুমান কথা তেওঁৰ পাৰ্সোনেল নলেজৰ উইদিন হিজ পাৰ্সোনেল নলেজ কিছুমান কথা তেওঁ জানে আৰু সেইখিনি তেওঁ কোৰ্টৰ দলিলত লিখি কিনে নটাৰী কৰি আনিছে যে হয় মোৰ নাম ইটো হ'ব লাগিছিল তাৰ ফলনি মোৰ নাম ইটো হ'ব লাগে মই এইখিনি কথা জানো সো ইট ইজ হিজ ওন পাৰ্সোনেল নলেজ তেওঁ নিজৰ কথাখিনিয়ে কোৰ্টৰ দলিলৰ পেপাৰত লিখি নটাৰী নিজে কৰি আনিছে সো ইট ক্যানট বি এন এভিডেন্স এটো কেতিয়াও এভিডেন্স হ'ব নোৱাৰে and that's why affidavit loike Indian Evidence Act applicable নহয় and it is also not applicable to the proceeding before an arbitrator loike Indian Evidence Act applicable নহয় arbitrator has to decide the case on the basis of principle of natural justice or যিবিলাখন rule and regulation আছে এইবিলাখন ফলো কৰিহে arbitrator জনে জাজমেন্ট দিব পাৰে বা আৰ্বিট্ৰেটৰ জনে এৱাৰ্ড পাস কৰিব পাৰে কিন্তু তেওঁ he is not bound by the law of evidence and finally it shall come into force on the first day of September 1872 so কোনটো ইয়াৰ্ছত আহিছিল 1872 ফৰ্চত আহিছিল 1st সেপ্টেম্বৰত থ্যাংক ইউ ইটো আছিল সেকশন 1 যদি ভিডিওটো লাইক ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব থ্যাংক ইউ জয় হিন্দ জয় অসম